মই পৰিস্মিতা কিচেন এণ্ড ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি বহুত দেৰিকৈ ব্লগটো আৰম্ভ কৰি দিছোঁ লগতে বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ তো ভাবিলোঁ আজি ভিডিঅ'টা বনাওঁ আৰু আপোনালোকৰ লগত আজি কি কৰোঁ দেখুৱাই যাম মানে তো এতিয়াৰ পৰা কি কৰোঁ দেখুৱাই যাম সময় হৈছে এতিয়া 5:40 হ'ল আৰু 6টাই বাজিব তো ভাবিলোঁ মই ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰি দিওঁ মানে যিখিনি পাৰোঁ দেখুৱাম এতিয়া সম্পূৰ্ণ ভিডিঅ'টো চাবৰ শেষত জনাব নাপাহৰিব কেনেকুৱা লাগিলে তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভাবিছোঁ মই আজি এটা ৰেচিপি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত একেবাৰে সিম্পল ৰেচিপি এটা মই আগবেলাই ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছিলোঁ কিন্তু একদম ব্যস্ত হৈ আছিলোঁ সেইকাৰণে আগবেলা ভিডিঅ' আৰম্ভ কৰা নহ'লে এতিয়া অলপমান ফ্ৰী হৈ পৰিছোঁ তো সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰি দিওঁ ভিডিঅ'টো চাই থাকিব শেষত জনাব নাপাহৰিব কেনেকুৱা লাগিলে তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু এইফালে চাওক মই তাইৰ লগতে আছোঁ তাই এইফালে এই গামোচাখন জাপি আছে ধুনীয়াকৈ তাইক কামত লগাই থৈ দিছোঁ আৰু মই বনোৱা সিজোৱাত লাগিমগৈ তাই নপা মোৰ লগত থাকিলে মানে কি হয় ইটো কৰিব সিটো কৰিব এই কিবা এটা পেলাব এই কিবা কৰিব তো মোৰ একদম দেৰি হৈ যায়গৈ তাইৰ লগত লাগি থাকোঁতে মোৰ বনোৱা সিজোৱাত দেৰি হৈ যায়গৈ তাইক যদি মই এটা কামত লগাই থ'ব পাৰোঁ তাই তেতিয়া মোৰ পৰা আঁতৰি থাকে অকণমান তো মই বেলেগ কামত লগাই থৈ দিছোঁ তাইক এইফালে আৰু মই এতিয়া যাওঁ বনোৱা সিজোৱাত লাগোঁগৈ দেৰি হৈ যাবগৈ নপা আকৌ আহিলা মোৰ পিছে আকৌ আহিলা ওলালেহি তাই দেখিছে নাপাওঁ আকৌ ওলালেহি মোৰ পিছে বনোৱাৰ আগতে মই বস্তুখিনি যোগাৰ কৰি লওঁ এইখিনি বনাম এতিয়া যিহেতু বস্তুখিনি যোগাৰ কৰিয়ে বনাম যিহেতু চিকেনৰ এটা ৰেচিপি একেবাৰে চিম্পল হয় তো মই বস্তুখিনি সোনকালে যোগাৰ কৰি লওঁ তো আপোনালোকে চাই থাকিব এতিয়া মই মাংসখিনি প্ৰথমে মেৰিনেট কৰি ল'ম আৰু এয়া লৈছোঁ ব্ৰইলাৰ মাংস এতিয়া দি লৈছোঁ 1 চামুচৰ জোখত মই আদা নহৰু আৰু এইফালে নিমখ দি লৈছোঁ অলপমান হালধি অলপমান দিছোঁ এয়া হৈছে ধনিয়া পাউডাৰ একদম কমকৈ দিছোঁ মন কৰিছে আপোনালোকে সম পৰিমাণে মই জিৰা পাউডাৰো দিম এয়া আৰু ইয়াত কমকৈ মছলা ব্যৱহাৰ কৰিম আজিৰ ৰেচিপিটো আৰু এতিয়া দি ল'ম কেঁচা মিঠাতেল প্ৰায় 1 চামুচৰ জোখত কেঁচা মিঠাতেল হ'ব এইখিনি দি লৈছোঁ আৰু এইখিনি মই সানি লৈ ভালকৈ 15-20 মিনিটমানৰ কাৰণে ৰাখি দিম তেতিয়া খুব ভাল হয় আৰু টেষ্টটো খুব ধুনীয়া হৈ পৰে তো ৰেষ্টত মই থাকিবলৈ দিম 15-20 মিনিটমানৰ কাৰণে এতিয়া সানি লোৱা হৈ গ'ল এতিয়া এইখিনি ৰেষ্টত থাকিবলৈ দিলোঁ আৰু এয়া মই লাই শাক লৈছোঁ লাই শাক অকণমান ডাঙৰকৈ কাটি লৈছোঁ আলু মই 2টা লৈছোঁ সেয়াও মই ডাঙৰকৈ কাটি লৈছোঁ আলু আৰু আজি মই লাই শাকেদি বনাম চিকেন প্ৰথমে এতিয়া গেছত এখন কেৰাহী পাতি ল'লোঁ এতিয়া মই তেল দি ল'লোঁ তেলখিনি গৰম হোৱাত এখিলা তেজপাত দি দিছোঁ আৰু এতিয়া দি দিছোঁ পিঁয়াজ মই দেখুওৱাৰ ধৰণে পিঁয়াজখিনি কাটি লৈছোঁ সৰুকৈ এটা পিঁয়াজ লৈছিলোঁ পিঁয়াজখিনি অকণমান সময়ৰ কাৰণে মই ভাজি ল'ম 2-3 মিনিটমানৰ কাৰণে কালাৰটো চেঞ্জ হোৱালৈকে এয়া দিছোঁ পাঁচফোৰণখিনি মই থেতেলিয়াই দিছোঁ পাঁচফোৰণ যদি এনেকৈ দিয়া হয় নহয় খাবলৈ খুব ভাল পাওঁ মই আৰু এনেকৈ সঁচাকৈ খাবলৈ বহুতেই ধুনীয়া হয় যিসকলে মছলা খাই বেয়া পায় তেওঁলোকে পাঁচফোৰণ এনেকৈ দিব পাৰে খাই নিশ্চয় ভাল পাব এতিয়া মই মেৰিনেট কৰি ৰখা মাংসখিনি দি দিছোঁ এইখিনি এতিয়া অলপ সময়ৰ কাৰণে মই ভাজি থওঁ প্ৰায় 5-6 মিনিটমান এনেকৈ গেছটো হাই কৰি মই এতিয়া ভাজি ল'ম এইখিনি এতিয়া ভালকৈ লৰাই দিলোঁ এতিয়া দি দিছোঁ অলপমান হালধি অথনি মই যিহেতু কম পৰিমাণে হালধি ব্যৱহাৰ কৰিছিলোঁ সেইকাৰণে এতিয়া হালধি দি দিছোঁ নিমখো যিহেতু কম ব্যৱহাৰ কৰিছিলোঁ সেয়াও দিয়া হ'ব এতিয়া হালধি লৈ এয়া অলপমান লৰাই দিছোঁ এতিয়া দি দিছোঁ অলপমান নিমখ পুনৰ এইখিনি লৰাই লৈছোঁ ভালকৈ এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকনখন লগাই দিছোঁ আৰু এতিয়া ঢাকন আঁতৰাই লৈ এয়া ধুনীয়াকৈ তেল বিৰিঙি উঠিছে মাংসখিনি দেখিছে সঁচাকৈ বহুত ধুনীয়া হৈছে আৰু মাংসখিনি অলপমান ৰঙচুৱা পৰিছেগৈ এতিয়া দিম মই আলু কাটি ৰখা আলুখিনি এতিয়া দি দিম এতিয়া দি দিছোঁ মই আলুখিনি
আৰু এইখিনি দি লৈ এতিয়া ভালকৈ এইখিনি লৰাই দিম মাংসখিনি। এতিয়া পুনৰ ঢাকি দিছোঁ। হাই কৈ দিয়া, ভালকৈ কোৱা। হাই বেবি। টিভি চাইছা নি? চাওঁ, এইফালে চোৱা, এইফালে চোৱা, হাই কৈ দিয়া। পুৰা টিভি চাই আছে। আৰু এতিয়া ঢাকন আঁতৰাই লৈ এইখিনি অকণমান লৰাই দিলোঁ আৰু লৰাই লৈ এতিয়া মই নিজৰ জোখ অনুযায়ী পানী দি লৈছোঁ। এয়া পুনৰ ঢাকি দিম এইখিনি ভালকৈ সিজালৈকে। ভালকৈ কোৱা। ডাঙৰকৈ কোৱা। ডাঙৰকৈ কোৱা, মই নিদিম চকলেট। ডাঙৰকৈ ভালকৈ কোৱা। এতিয়া মই ঢাকনখন আঁতৰাই লৈ অকণমান লৰাই দিছোঁ আৰু পানীখিনিও ধুনীয়াকৈ কমি গ'ল। আৰু এতিয়া দিব পৰা হৈ গৈছে লাই শাক। এইখিনি প্ৰায় সিজিছেগৈ আৰু অলপমান সিজি গ'লে এইখিনি ধুনীয়াকৈ হৈ যাব। সেই সময়তে দিব লাগিব লাই শাক। আৰু এয়া কাটি ৰখা লাই শাকখিনি মই তাত দি দিছোঁ। আৰু এতিয়া এইখিনি ভালকৈ লৰাই দিছোঁ। আৰু এইফালে পানীটো অলপমান কমি গ'ল, যিহেতু কমি গৈছে অকণমান জোল ৰাখিম। বহুত বেছি জোল নহয়, অলপমান জোল ৰাখিম। তো মই আৰু অকণমান পানী দি ল'ম। প্ৰথম অলপমান পানী দিছোঁ। এইখিনি অলপমান ধৰক উতলি অলপমান কমিবগৈ নহয়। খুব ধুনীয়া এটা অলপমান জোল ৰাখিম, বৰ বেছি জোলো নহয়। একেবাৰে কমাই দিলেও দিগদাৰ হ'ব, কাৰণ মই বাকী বেলেগ একো নবনাওঁ, যিহেতু অকল এয়া দি খাম আজি ভাত। এইখিনি এটা অলপ সিজি থাকক। গেছটো মই হাই কৰি দিছোঁ। এই পাতখিলাবোৰ আপোনালোকে চিনি পাইছেনে? মই কিন্তু চিনি পোৱা নাছিলোঁ, কিন্তু এতিয়া বৰ্তমান পাইছোঁ। আৰু জহা পাত বুলি কয়। আৰু এয়া অকণমান ভাতত যদি ছিঙি পেলাই দি দিয়া হয়, ভাতখিনিও খুব ধুনীয়াকৈ জহা জহা গোন্ধায়। তো আজি মই ভাতত এনেকৈ অকণমান দি ল'ম। আৰু তেন্তে আজি আমি জহা পাতৰ ভাত খাম, মানে জহা জহা ধুনীয়াকৈ গোন্ধাব। আৰু লগতে চিকেন কাৰী, খুব টেষ্টি লাই শাকেদি বনোৱা চিকেন, খুব ধুনীয়া টেষ্টি। এনেকৈ বনাই খাই চাব আৰু মোক ক'ব কমেণ্টত কেনেকুৱা পায়। এতিয়া চিটি গ'ল, আৰু চিটি যোৱাৰ লগে লগে মই ঢাকনখন খুলি পেলাই তাত মই দি দিম এতিয়া অকণমান জহা পাত। বেছিকৈ দিব নালাগে, বোলে কমকৈ জহা পাত দিলে হয়। এয়া দি দিছোঁ। এনে যে অলপমান দিলে হয় বুলি কৈছে, তো মই দি দিছোঁ এয়া অকণমান কাটি পেলাই। আৰু এতিয়া মই আকৌ ঢাকনখন লগাই দিম। টেষ্টি চিকেন খুব এতিয়া মই আলু 2 পিচমান ভাঙিও দিছোঁ। তেতিয়া খুব ধুনীয়া হৈ পৰে, গ্ৰেভিখন অকণমান ডাঠো হৈ পৰে। লগতে দেখুৱাই দে আকৌ মস্তিটো কেনেকুৱা লাগিছে? এখন খাম দিয়ক।
मस्ती ने मस्ती गरम हो गरम पूरा गरम সঁচাকৈ ভাল হৈছে এয়া ৰেডি হৈ গ'ল সঁচাকৈ বহুত ধুনীয়া হৈছিলে খাবলৈ আৰু আপোনালোকে এনেকৈ ট্ৰাই কৰিবচোন লাই শাক দি খাই পেলাই খুবেই টেষ্টি লাগিছিলে আৰু যিহেতু এতিয়া লাই শাকৰ ছিজন খাবলৈও সেইমতে বহুত ধুনীয়া হয় আৰু মোক কমেণ্টত জনাব কেনেকুৱা পাইছে তেন্তে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে আগতীয়াকৈ পাই থাকে তেন্তে আজিলৈ ইমানতে বিদায় লৈছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ